নতুন এটা ভিডিঅ' লৈ মই প্ৰণালী আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আশা কৰিছোঁ আগতে যেন আদৰি লয়। আৰু আজি আহিলোঁ আমি, আজি নহয় আচলতে কালি আহিলোঁ আমি দেৰগাঁও, আৰু এতিয়া অলপ ওলাই আহিছোঁ। আমাৰ লগত আহিছে দাদা নব, আৰু লগতে আহিছে অকণমানি টিকলাটো সেইটো। আমি আহি আছোঁ এতিয়া কৰৰণীয়া চাপৰিত, আৰু চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ, বহুত ধুনীয়া লাগিছে। আৰু ইয়াত কোনো হুলস্থুলো নাই, থাকিও ভাল লাগে। আৰু আমি এতিয়া ইয়াত পাই গ'লোহি, আৰু এই অকণমানিটোৱে খেলিব লাগিছে, ধূলি লৈছে, ছাগলীৰ লগত খেলিছে, তাৰ পৰা উৎপাত। আৰু আমাৰ ধুনীয়াকৈ বহি আছে। মই কুঁহিয়াৰ দেখিলোঁ আৰু মই ৰ'বই নোৱাৰিলোঁ, বহুত বছৰ খোৱা নাই কুঁহিয়াৰ এনেদৰে, আৰু কুঁহিয়াৰ খাবলৈ লাগি গ'লোঁ। চব কুঁহিয়াৰ খোৱাত ব্যস্ত। লগাই দিয়ে, সেই মেচিনটো চলাই দিয়ে, চলাই দিলে এই তলৰ এইফালে কুঁহিয়াৰ ভৰাই যায়, এইফালে ভৰাই এইটো কুঁহিয়াৰ পেৰা মেচিন। এইটো হৈছে কুঁহিয়াৰ পেৰা মেচিন, আৰু ইয়াতে কুঁহিয়াৰ পেৰাই ৰস উলিয়াই কুঁহিয়াৰৰ। ফেলাই ইয়াতে কুঁহিয়াৰখিনি ৰস উলিয়াই ইয়াতে দিয়ে, আৰু এইটো হৈছে জালিকাত। ইয়াতে কুঁহিয়াৰ জুই দিয়ে, মানে ফেলাইখনত দি পেলাই, আৰু গুড় হৈ যায়। আৰু এয়া আনিছে বাই লেকেটা গুড়,
আৰু মই যে বহুতেই ভাল পাওঁ খাই, গৰমে গৰমে খাই বহুত ভাল লাগে, বহুত টেষ্ট লাগে। এয়া এই কিবা বৰ ধুনীয়া হৈছে। আমি চাপৰিৰ পৰা আহি এতিয়া বাৰঘৰত সোমালোঁ আৰু এতিয়া ৰাতিয়ে হ'ল। আৰু এওঁলোকৰ ঘৰৰ ফুলখিনি বহুত ধুনীয়াকৈ ফুলিছে। উঠিছে সেইটো ইয়াক শুন, ইয়াক মোক কি খুৰি বোলে মাৰিম বোলে, চা বোলে কচু গুটি। এইটো আমৰ পাত, আম গছৰ পাত শুকাই গ'ল। ঐ প্ৰৱেশকণ কৰি দিয়াচোন। এটা চোতালখন চফা কৰি থৈছে, দুইটা চোতালখন চফা কৰি থৈ যাওঁ। দুইটা চফা কৰা, পাতকেইটা গোটাই থৈ যোৱা, কাইলৈ ৰাতিপুৱা এদিন নাসাৰে। হ'বনে? সজনে সাৰিলেই, এজনৰ ৰ'বলৈ সময় নাই। কচুগুটি আৰু এইফালে আমাৰ এই দুজনক ৰখিবৰ কাৰণে মানুহজন লাগে আৰু উৎপাত কৰি আছে পূৰা। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি সকলোৱে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ।